ঘৰত আছে নে? কোননো? আয়ো হি সালা আমাৰ মাতটো চিনি পোৱা নাই। আমিতো মুমাই ৰে। কি হ'ল ক ভাই লোক? যদি এক্টিং কৰিবই নাজানো ফকতে এক্টিংটো কৰি কেলে দেখা পাৰো হে? মইতো মাতটো ধৰিব পৰা নাছিলো আকৌ। সালা বেটা বিহাৰী অকৰা বনাবলৈ মান নাপালি আৰু হা? তই যদি মোৰ মাতটো ধৰিবই পৰা নাছিলি কেনেকেনো গম পালি আমাৰ দাবিদাক তোক কোনে মাতিছিলো? হ'ব কৈ কেলে মাতিছিলি? পুতুকন চানপাপৰি আহিছে, চানপাপৰি খামগে বৈ। চানপাপৰি ক'তা? আমাৰ নামঘৰ ফালেকে গৈ আছে চাইকেল লৈ। খাবলৈ মন আছে যদি পইচা লৈ ল, আমি খুৱাব নোৱাৰো, আমাৰ লগত 10-10 আছে। ৰ মই দেউতাৰ পৰা কিবা এটা লৈ লওঁ। ঐ ব্ৰ 20 টকা ল'বি, 20 টকা। দেউতা 20 টকা দিয়াচোন, চানপাপৰি আহিছে। এই ৰ'দী চাহ থকা মোৰ মোক দিগদাৰ লগাবি যা, মাৰক খোজগে। পকেটৰ হাতখন ভৰাই ফাৰ্ষ্টকে উলিয়াই দি দিলে হয় দেখোন, বৰ যেনিবা ডাঙৰ কামহে। আহি গ'লি আৰু হা মোক চাই থকা সময়ত ডিষ্টাৰ্ব দিবলৈ। তই ল'ৰা 20 টকা দিবলৈ খুচুৰা নাই, চব ডাঙৰ নোট। ভালকে খুচৰি চোৱাচোন ওলাব। আৰে নাই বুলি ক'লে কেলে নুশুন? 500 টকীয়াটো ফালি ফালি সৰু কৰি দিলে হ'ব। দেৰি নকৰে সোনকাল কৰ, নহ'লে বেপাৰী উজনিৰ পৰা নামনি পাবগে। মা 20 টকা দিয়াচোন, বেপাৰী এজনে চানপাপৰি আনিছে, চানপাপৰি খামগে। আয়ো পইচা পোৱাই নাই, তাই পকেট লেমটো হৈ ওলমিলে। দিয়াচোন মা সোনকালে দিয়া, নহ'লে বেপাৰীটো যাবগে। তহঁতি পইচা পতক খুজিব নোৱাৰ হা? মই গাখীৰ বিকি কণী বিকি পইচা কেইটা গোটাই খুচৰি ভৰাই থওঁ, অকল সেইকেইটাকে বিচাৰি আহি থাকিবি। দেউতাক বিচাৰিছিলো, দেউতাৰ লগত খুচুৰা পইচা নাই আকৌ। থেংক ইউ মাতাশ্ৰী। খালি তহঁতি দুটাই খাই সোপাই নমা কৰি নেপেলাবি, মোলৈ অকণমান লৈ আহিবি, ময়ো খাই বেলেগ ভাল পাওঁ চানপাপৰি। হ'ব দিয়া। ভাই লোক বৈ পইচা পাই গলো। গৈ আছে আকৌ, আমিতো লাল গবৰ্ণৰ পুতেক নহয়, আমাৰ বাবে ৰখি থাকিবলৈ। আহা সোনকালে। অ পে 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 অ পে 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 অ পে 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 অ অ। ঐ ভলো আজি যে নিজৰ গাঁৱত বহুত দিনৰ মূৰত ভৰি দিছো ন? বেলেগৰ গাঁৱে গাঁৱে চৰি কেইবামাহো পঠিয়াই দিলো, হ'লেও নিজৰ গাঁৱত থকা মজাই বেলেগ। ইমান দিনে বেলেগৰ গায়ে গায়ে ঘূৰি ফুৰোতে আমাৰ গাঁৱৰ মানুহে চাগে পাহৰিলে ভলো মলো কোন। ঐ তহঁতৰকেইটা কি খবৰ? তহঁতৰ ভালনে? তহঁতক যে আজি বহুত দিনৰ মূৰত দেখিছো দেই, বহুত ডাঙৰ হলি। ইমান দিনৰ মূৰত ক'ৰ মোৰ পৰা ওলালিহি আৰু আমাক মাতিব তহঁতৰ লাজ লগা নাই নে? লাজটো কেলে লাগিব? এতিয়া আমি আগৰ কথাবোৰ ধৰি থকা নাই নহয়। আগৰ কথাবোৰ আমিও পাহৰিলো, তহঁতিও পাহৰি যা। আমি একে গাঁৱৰ ল'ৰা, আমি চব ভাই হে। তহঁতি আমাৰ ভাই নে? বাদে সিহঁতৰ লগত লাগি থাকি লাভ নাই, আমি যাওঁ বৈ। ল'ৰাকেইটা এই হানি সিং বুলি কতো আজিকালি আমাৰ ঘৰত থাকে বুলি শুনিছো, কাৰ ঘৰত থাকে? ধনেন ককা ঘৰত। ভলো শুনিলি, হানি সিং ধনিয়া ঘৰত থাকে, ই চালা কম বস্তু নহয়। সি হৈছে আমাতকৈ জেগান্তিক বস্তু, জানি বুজি ঘাই ঘৰতে তিতাপি ললে। বৈ তাক আজি লগ কৰি আহো। বৈ। বলিয়াকেইটাৰ লগত কথা পাতি থাকোতে চানপাপৰি ল'ৰাটো চাগে ক'ব পালেগে। পুতুকন তেহেঁতিকেইটাই বাৰু হানি সিঙৰ কথা কেলে সুধিলে? হানি সিঙৰতো আগত চোৰহে আছিলে, আছে চাগে তাৰ লগত কণ্টেক্ট। ভাই চাপ, এইটো বস্তু যে কেজিয়ে কেজিয়ে খাই থাকিলেও আমনি নালাগে দেই। মোক যে কোনোবাই 2 কেজি মান দিলেও মই খাই পেলাম। বেলেগ বৈধ মিঠা দেই। বজেন আৰু 20 টকামান লগ না, খাওঁ, ইমান বঢ়িয়া লাগিছে। নাই সেইটো বেপাৰী ক'ব পালেগে। পেহীৰ লগত আছে নহয়, পেহীয়ে খোৱাই নাই, পেহী পালকে যা। পেহী আৰু মোক দিবনে বাৰু? আমাক অলপ অলপ খাবলৈ দি গোটেইখিনি ভিতৰলৈ লৈয়ে গ'লগে। দিব যা, পেহীয়ে খোৱা নাই নহয়, চানপাপৰিখিনি লৈ ভিডিঅ'হে কৰি আছে। ক'ব পালেগে চাগে বেপাৰীটো, খাবলৈ নাপালো আৰু। আমি দুটাই যে তোক চানপাপৰি খাবলৈ মাতিবলৈ নহাই ভাল আছিলে দেই, তোক মাতিবলৈ নহাত নে আমি দুটাই খাবলৈ পাওঁ। মোৰ কাৰণে নাপালি নেকি? দুটা কাৰণেহে নাপালি। কাহুৱাৰে বাবুৱা মজা মা। চানপাপৰি বেপাৰীটো এইফালে কেতিয়া গ'লনো, কিবা গম পাই নে? তেলমণি বদ পিহি ইমানতে আমাৰ গাঁও পৰা গৈ টাউনৰ আটাত উঠিলাগে তাকে। আমি এডোখৰতে বেপাৰীটোক লখাই দুপদাপ খালো, তোমালোকে আহোঁতে লেট কৰিলা। ল'ৰাকেইটা খাবলৈ মন আছে যদি এইফালে আহা। ক'ত আহিয়ক? মতাৰ লগে লগে একদম খাবলৈ উৰি আহিছা। তোন চানপাপৰি খাই কিমান ভাল পাওঁ, খাবলৈ নাপালো, গ'লগে বেপাৰীটো। আমাৰ পেহীৰ লগত অলপমান আছে, যোৱা খুজি পিনি খোৱাগে। এহেঁতিকেইটাই চানপাপৰি খাবলৈ বেলেগ ভোকত আছে। মোৰ হাতত কি লৈ আছে দেখিছানে? চানপাপৰি। আৰু বনালে কোনে? মামনি। মানে তোমালোকে যে চানপাপৰিবোৰ কিনি খোৱা, সেই বেপাৰীবোৰ যে ঘৰে ঘৰে দি ফুৰে, সেইবোৰ অকণমান বনাব জানো নহয়, মই আজি ঘৰতে বনালো। চোৱা মই বনোৱা চানপাপৰি কেনেকুৱা লাগিছে দেখি। মই জানিছো তোমালোকৰ দেখাৰ লগে লগে জিভা পানী একদম নৈ বোৱা দি বৈছে ন। কাৰ চানপাপৰি দেখি জিভা পানী নৈ বোৱা দি বৈছে কমেণ্ট কৰি জনাই দিবা। ভাই পেহী হাতত চানপাপৰি দেখিছ? বহুতখিনি কিনিলে। পেহী আমি চানপাপৰি খাবলৈ আহিছো, চানপাপৰি। আমি আকৌ কিনিবলৈ নাপালোৱে নহয়, বেপাৰীটো গ'লগে, আপুনি কিনি থোৱাই দিয়ক। ৰাম, এইকেইটাও এইটো সময়ত খাই আহিবলৈ পালে নে? ধৰা পেলাই মাৰিব এতিয়া। বেকগ্ৰাউণ্ডত যে যোনে তোনে চিঞৰি থকা শুনিছা, সেইবোৰ ইগনৰ কৰিবা দেই। আমাৰ ঘৰত মানে এনেকুৱা চিঞৰ বাখৰ চলিয়ে থাকে। পেহী দিয়ক। বেকগ্ৰাউণ্ডত যে কোনোবাই চিঞৰ বাখৰ কৰা নিচিনা শুনিছিলা, মানে সিহঁতিকেইটা আহিছিলে। মই চানপাপৰি বনোৱাৰ কথা গম পাই ৰখি
বজেন দাই আকৌ কৈছে যে বেপাৰী পৰা কিনিলে বুলি বজেন কেনেকুৱা ধেমেলীয়া স্বভাৱৰ ল'ৰা তহঁতি গম নাপাও মোৰ ভিউৱাৰ্ছসকলে গম পাই বজেনে তোক মিছাকে কৈছে ঐ তহঁতি মোক ধৰা পেলাই নামাৰিবি মোৰ নাক কাণ চব যাব ভিডিঅ'ত মই বনাইছো বুলি কৈছো পেহী আমি আপোনাক ধেমালিহে কৰিছিলো আপুনি বনোৱা হয় আপোনাৰ হাতে আমি চান্তপৰি খায়ে থাকো গাইছ মোৰ গাইছ তোমালোকে শুনিলা হেতক মই প্ৰায় ভাগ বনাই বনাই খুৱাই থাকো আৰু তোমালোকৰতো জানিব বিচাৰা চান্তপৰিনো কেনেকে বনাই তোমালোকক মই A to Z শিকাই দিম কি বস্তু দিব লাগে কিমান পৰিমাণ দিব লাগে মুঠতে এভৰিথিং তোমালোকে খালি অকণো স্কিম নকৰাকে চাই থাকিবা হেতক খুৱাই পুৱাই পঠিয়াই লওঁ তোমালোকক আতি কৰি মাৰি চব জনাই দিম হা আয়ত থুপুকি বন্তি বেলেগ ফেণ্টাষ্টিক কঁঠাল দে এনেকুৱা কঁঠাল খাই থাকিলে পকা ফালৰ পৰা গু মাৰিলেও উঠিবলৈ মন নাযায় গুটিটো হয়তো এনেকুৱা ডাঙৰ তহঁতকেইটা কি হ'ল খোৱা নাই ৰখি দিলি যে তহঁতৰ বেথেল বানী হলে নেকি আংকুল মোৰ যে কঁঠাল খাই খাই বৈধ্য গৰম লাগি গৈছে সেইকাৰণে অকণমান ৰখি দিছো মোৰো খাই যে আমনি লাগি গৈছে দেই মই যে ফুটাটোতে গুটিটো খাইহে বেছি ভাল পাওঁ মোৰ চালা এইবোৰ চুটবাট নাই আমাৰ চালা হুলুঙা পেটীয়া পেট ঈশ্বৰক চিন্তি ভৰাই থাকিম সোমাই থাকিব আংকুল ময়ো খাব পাৰো নোৱাৰা নহয় মোৰ খালি গৰম লাগিছে কাৰণে মই ৰখি দিছো হানি সিং চাইকে যাচোন কোনে হৰণ মাৰি আছে ৰ'ব আংকুল হানি সিং মোক বিচাৰি যদি কোনোবা আহিছে মই ঘৰত নাই বুলি কবি আকৌ দেই হ'ব মাই গড মাই গড মাই গড মোৰ দুষ্টি তহঁতি দুটা ইয়াত হানি সিং আমাৰ ঘৰ ইয়াতহে তহঁতৰ ঘৰ ইয়াত তহঁতি ইমান দিনে মোক কোৱা নাছিলি যে দৰকাৰ হোৱা নাই কাৰণে কোৱা নাছিলো ধনিয়া বুঢ়াটো আছে নাই ঘৰত আছে ভিতৰতে কঁঠাল খাই আছে মোক সুধিলে কোনোবাই নাই বুলি কবলৈ কৈছে হানি সিং এইফালে আছোন এইফালে তোৰ লগত বৰ ডাঙৰ কথা এটা আছে হ'বই দুষ্টি এইটোৱে চাবলৈ গৈ কঁঠাল আঠা নিচিনাকে লাগিয়ে ধৰিলেগে যে কোন আহিছেনো মই চাইছো ৰবা মামা কোন আহিছে জানো কোনোবা স্কুটাৰ লৈ আহিছে স্কুটাৰ কেনেবাকেতো LNT গোটৰ মাষ্টৰটো অহা নাইতো এই গোটৰ মাষ্টৰবোৰৰ পৰা শান্তি নাই আৰু মুঠতে এইখন স্কুটাৰ বাৰু আগে পিছে গোটৰ মাষ্টৰে মোৰ ঘৰলৈ লৈ অহা নাই হ'লেও এইবোৰ কথা ধৰিব নোৱাৰি নহয় কেনেবাকে চিনি পাওঁ বুলি বেলেগ স্কুটাৰ লৈ আহিছে মনে মনে চাই অহাই ভাল হ'ব ৰবা মামা ময়ো গৈছো চাবলৈ আহি হানি সিংটো আকৌ ক'ত গ'লগে নে কেনেবাকে গোটৰ মাষ্টৰে ধৰি নি মোৰ বিষয়ে পুছতাছ কৰি থকা নাইতো মামা তুমিও গোটৰ মাষ্টৰলৈ ইমান ভয় কৰা নে পাপেহঁতে মোক দেখাৰ লগে লগে টেটু চেপি হলেও যে মোৰ পৰা গোটৰ কিস্তি ল'ব বিচাৰিব তেতিয়া তই দিবি নে কি বসন্তীখন কাৰ এতিয়া একো ধৰিব পৰা নাই নহয় আগে পিছে বাৰু দেখা নাই হ'ব দে পাৰিলে বাৰু আজি তাৰ লগত ওলাম পাৰিলে নহয় হানি সিং আজি তই গধূলিকে আমাৰ লগত ওলাবই লাগিব কাৰণ তই আমাৰ মেইন মানুহ আৰে পাগলে ওলাওগে কিয়া ইতনা ভি প্ৰশংসা মত কৰো তেতিয়াহ'লে কেপিকে অকণমান খা আৰু মই কেপি নাখাওঁ মধু চুপাই আছে নেকি মধু চুপাই মধু চুপাই আকৌ ক'ত পাবি মই ভাবিছিলো মোৰ ঘৰলৈ গোটৰ মাষ্টৰ আহিছে তহঁতি দেখোন ঘাইতো তাই তহঁতি দুটা ইয়াত কি কৰি আছ বে তহঁতক লাগে নেকি গৰু পিতন তহঁতি দুটা আকৌ চালা সেইফালে ক'ত গৈছ আমাৰ ভেস্পাখন আপোনাৰ ঘৰৰ আগফালেহে আছে লৈ আহো হানি সিং তই চুৰ দুটাৰ লগত লগ লাগি কিবা চুৰ কৰা প্লেন বনাই আছ নেকি নাই বনোৱা আংকুল এইবোৰ বহুত কথা আপোনাক মই পিছত বুজাই কম তোক চালা ভাল হবলৈ মই চান্স দিলো তই আকৌ এইবোৰ 2 নম্বৰী কামত লাগি গলি আংকুল প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড বুঢ়া ইয়াক পুৰা দিছে দেখোন গধূলিকে আমাৰ লগত যাব পাৰিবনে পাৰিব সি যেন তেনে মেনেজ কৰিব নহয় তই উঠ হানি সিং আমি গৈ থাকো কি পাতিছিলো মনত আছে নহয় এটা মানে পুৰা প্লেন বনি গ'ল তহঁতি চালা ৰ তহঁতক আজি ঈশ্বৰক চিন্তি বৰ বেয়া ঠুকন দিম আংকুল ৰ'ব প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড লিসন টু মি আংকুল প্লিজ মোলৈ কি ধুবা লাগি চাই আছ জলদি উঠ বুঢ়াই পাবলৈ হ'লে আমাক লাখুটীয়া মৰিয়াই বেন বজাই দিব বৈ মই যে আশা ক্ষীণ দেখিছো দেই সি যে আজি আমাৰ লগত যাব পাৰিব তহঁতৰ দুইটাৰে আজি মুৰাকলি দুফাল কৰিম ইমান দিন ইমান আৰামত শুই আছিলো তেতিয়া আকৌ আহি গ'ল আমাৰ চকু গুৰি কোলা পেলাবলে বুলি কৈছো মই এবাৰ বেয়া ঠুকন দিম
ঐ চুৰেণৰ পুতেকে ছোৱালী আনিলে নাম সোণালী, তাই কৰে হেনো LP স্কুলৰ পেটৰ মাষ্টৰনী। ঐ ধনিয়ামে আনিলে চালিয়া মাইকী নাম মন্দাকিনী, তাই কৰে হেনো অংকনবাদীত খানা ৰান্ধনী। এইটো চেগতে ফুটি দিওঁ, নহ'লে পিছত পলাব নোৱাৰিম আৰু। পঢ়া লগা মোৰ কলিজাটো ক'ত গলি ঐ? পঢ়া লগা মামীৰক কচোন ক মোলৈ হৰলিক্স একাপ বনাই নিবলে। কৈছো ৰবা মামা। কেনেবাকে আংকুলে মোক বিচাৰিলেহে মৰিলো। মানুহে এনে নকয় দেই, বুঢ়া হলে মানুহবোৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ যায়। সেইটো কথা মই নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাইছো। এইকেইদিন সৰু ল'ৰা ছোৱালীৰ নিচিনাকে এনেকুৱা চেলেক্স খাবলৈ মন গৈ আছে। কাইলৈ প্ৰমোদৰ দোকানৰ পৰা ডাঙৰ চাহ এবটল লৈহে আহিব লাগিব। কৃষ্ণ প্ৰভু, প্লেনটো ছাকচেছ হ'লেই হয় আৰু দেই। আজি যে বুঢ়াটোৱে বৰ খেলিলে দেই, তাৰ তেল চপৰা বেছি অলপ, তাক এদিন এহেকা ঠিকছে দিব লাগিব। দিব লাগিব, তাৰ তেল চপৰা এনেও বেছি। আমি লাগিলে যিয়ে নকওঁ, সি আমাক দম দিবলৈ কোন? বুঢ়া ভাগৰ KTM এখন আছে নহয়, সি দেওবৰীয়া বজাৰ কৰিবলৈ সদায় লৈ যায়। ৰাস্তা কিনাৰত থৈ পিনি যেতিয়া বজাৰ কৰি থাকিব তেতিয়াই মাৰি দিম, ওলাবি। বঢ়িয়া। আৰু এটা কথা নহয়, আমি হানি সিঙলৈ ৰখি আছো, সি আকৌ আহিব নাই? জানো, অথনি বুঢ়াই বৰ পিটিলে নহয়, ভয়তে নাহিবও পাৰে। বাপৰে, হানি সিং তই যে আজি নাহিবি বুলিয়ে ভাবিছিলো। মই আহিম বুলি ক'লে আহিম আৰু, কোনো মাইকেলালে মোক ৰখাব নোৱাৰে। আৰু দিনত ইমানখিনি হৈ যোৱাৰ পাছতো গধূলি ধুনীয়ামে তোক ওলাই আহিবলৈ দিলে নে? গম পাবলৈ হ'লে ক'ত আহিব দিব, মই মনে মনে আহিছো। এতিয়া সেইটো কথা বাদ দে, আমি 3 প্ৰান্তত একগোট হৈ গলো যেতিয়া আমাৰ কামত লেটছ গো। মন যায় মোৰো মন যায়, চকুত চকুত হব মন যায়। আৰে বাবুৱা, আপুনি কি মন যায় গাই আছে হে। কাৰ চকুত চকুত হবলৈ মন যায়নো? কাৰো চকুত চকুত হবলৈ মন নাযায়, এনে মনটো ভাল লাগি আছে কাৰণে গাই আছো। আৰু মন ভাল লাগিলেতো কিবা এটা কাৰণ লাগিব না, কি কাৰণ বা? একো কাৰণ নাই অ' মইনাকণ বাখৰ। কাৰণ নথকাকে গান গাব নোৱাৰি নেকি? কাৰণ নথকাকে গান গাব পাৰি, কেলে নোৱাৰি? খালি কাৰণ নথকাকে চকুত চকুত হবলৈ মন নাযায়। এইটো তাৰ কথা শুনা। হেৰি দেখোন চব ইয়াতে গোট খাই আছে। এতিয়া প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিওঁ, বুজিছ? মাজনিশা আহিম। সেই প্ৰগ্ৰেম কেঞ্চেল কৰিব নোৱাৰো, মই মাজনিশা আহিব নোৱাৰো নহয়, এতিয়াই কৰিম। দেখা নাই নেকি এহেঁতি গোটেই সোপা গোট খাই আছে? থাকক আকৌ, তাহাঁতি কিবা গম পাই নেকি আমি চুৰ কৰিবলৈ আহিম বুলি? হানি সিং, নহ'লে এটা কাম কৰো, এহেঁতি সোপা গৈ লওক, তাৰপিছত ঘাটলা কৰিম। ইহঁতকেইটালৈ অপেক্ষা কৰিব নোৱাৰো, দৰকাৰ পৰিলে ইহঁতকেইটা ইয়াতে থাকিব। দেখা নাই নেকি এনি টাইম গোটেইকেইটা বজেনৰ লগতে থাকে? বৈ খালি অকমান সাৱধানে কৰিম হা। অকমান তললে ভালকে চাই আহিবি হা। এই গছজোপা শুকান পাতবোৰ তলত পৰি থাকে, গছক পৰিলে মৰক মাৰাক কৰিব। হ'ব দে, বৈ। গাইজ, মই ভাত পানী বনাই ৰেডি, অলপ পাছত ধুনীয়াকে বহি পিনি খাম। আৰু তোমালোকে আকৌ কমেণ্ট কৰি সুধিবাই নহয়, মামনি বা আজি ভাতৰ লগত কি আছিলে, সেইকাৰণে কমেণ্ট কৰি সোধা আগতে কৈয়ে দিওঁ দেই। মানে আজি আমাৰ ভাতৰ লগত স্পেচিয়েল ডিছ হিচাপে খাবলৈ বনাই থোৱা আছে ব্ৰইলাৰ মাংস। আৰু বনালে কোনে? মামনি, মানে মই। এতিয়া তোমালোকক ধুনীয়াকে জনাই দিলো, আকৌ কমেণ্ট কৰি নুসুধিবা দেই। মৰিলো, এজনী আকৌ কাৰ লগত কথা পাতি আছে? বজেনৰ মাতটো আগফালে শুনিছিলো, ই আকৌ কাৰ লগত কথা পাতি আছে? ভলো, কি চুপাচুপি কৰি আছ? বৈ। হানি সিং, প্ৰগ্ৰেম কেঞ্চেল কৰি দিওঁ, দেৰিকে আহিম। ভিতৰত আৰু কোনোবা আছে, মামনি বুলি কোৱা জনীয়ে কথা পাতি আছে। কেনেবাকে গম পাই যাবলৈ হ'লে ইমান মানুহ আগৰ পৰা পলাই হাৰিব নোৱাৰিম। মামনি, তাই ব্লগ বনাই আছে, ব্লগ। তাই সংসাৰ কথা একো ক'ব নোৱাৰে, বৈ। ভালেতিহে। গাইজ কমেণ্ট নকৰিব কৈ আছে। এতিয়া গম পালি, তাইৰ লগত মাথা মাৰি লাভ নাই, বৈ। আৰু তাই ইউটিউব চেনেল কেতিয়া খুলিলে বে? কেতিয়াবাই খুলিলে। তাই এতিয়া ঢেকিনপটা গাঁৱৰ ডাঙৰ চেলিব্ৰিটি। তাইৰ লগত ভাই পাংগা ল'ব নোৱাৰো। তাইৰ লগত যোনে পাংগা লয়, তাৰ ওপৰতে বেয়াকে ভিডিঅ' বনাই দিয়ে। বাবাৰে বাবা, এইজোপা কিন্তু লেটিপিটি ডাঙৰ কঁঠাল গছ নহয় দেই। এইবোৰ কথা বাদ দে, কিমান লমালমে লাগি আছে দেখিছ নাই? তহঁতি কিন্তু ইফালে ভালকে চাই থাকিবি দেই, ঘৰত মানুহ বহুত আছে। কেনেবাকে আহি যাবলৈ হ'লে মৰিলো। আৰে ভলো, তো নিচে কা বাৰ্ডেন छोड़ दे, ऊपर का सोच। ভলো কিন্তু গছত উঠাত বৰ চোকা দেই, যি দেখিছো ই বান্দৰকো পাছ পেলাই দিব। মোলো, তই দাঁতত কি টুথপেষ্ট ঘঁহ হয়? আন্ধাৰত ইমান টিটিকে জিলিকি আছে। নামটো এতিয়া ইংলিছত লিখা আছে, পঢ়িব নাজানো নহয়। বজাৰত যে চিঞৰি থাকে 100 টকাত 3টা লে ল, সেইটো। বৰ ধুনীয়া প্ৰডাক্ট, ময়ো ইস্তেমাল কৰিব লাগিব। দুইটাই অলপমান খাই ল আৰু 50টামান বিকিবলৈ লৈ যাব লাগিব। ভলো, তই
পাগলা আছিলে কি ৰে পেলোৱা আগত কোৱা নাই কেলে তই কথা পেলাই মাথাটো দুফাল কৰিব বিচাৰিছ নেকি চৰি এইটো গৈছে দেই ধৰ ঐ তহঁতি পুৰা মাল পেলন ধৰণ কৰি থাক হা মই হাউতকে সৰু পানী চুই আহোঁ অ যা দেৰি নকৰিবি সোনকালে আগে ঐ ভলো দে 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 ৰখিন থাক কটাই লৈ অহা নাই নহয় হাতেহে ছিঙিছো ইমান টান বাৰু হ'ব দে তই লাহে লাহে ছিঙি থাক মই দুফুটামান খায়ে লওঁ ৱাও বেলেগ মজা বেটা কঁঠাল পাৰিছ পাৰ 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 আমি তহঁতক পিটন দিম বুলিয়ে ৰখি আছিলো ইমান দিন নাছিলি আহি আকৌ এইবোৰ কামত লাগি গলি তহঁতি যদি আহি পিনি আমাক কলিহেঁতেন বোলে ইমান কঁঠাল খাবলৈ মন গৈছে কঁঠাল এটা দিয়কচোন আপোনাৰ কঁঠাল জোপাও খাবলৈ ইমান সোৱাদ তেতিয়া এটা নহয় দুটা নহয় তিনিটা নহয় চাৰিটা দি দিলোহেঁতেন এতিয়া তহঁতি যেতিয়া চুৰ কৰিম বুলি আহিলি পাবি গৰু পিটন আমি ইমান মনে মনে আহোঁতো আপোনালোকে কেনেকে গম পালে হয় আমি চুৰ কৰিবলৈ আহিছো বুলি তহঁতি মোৰ ঘৰত চুৰ কৰা প্লেন বনাবি অথচ মই গম নাপাম মোক খবৰ দিয়া মানুহ আছে খবৰ দিয়া মানুহ কোন सुना तेरे कॉलेज में मेरे गाने बैन है पढ़ने लिखने का तेरा मैं कोई प्लान है पास करा दूं फोन घुमा दूं तेरे प्रिंसिपल भी ओयो की फैन है ओ बेंडी हेतु मये आছিলো ओय 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 तोरी की ভাবিছিলি মই তহঁতৰ লগত আছো মই হানি সিং জিতু কাম এবাৰ নকৰো বুলি কওঁ হেতু কোনো মাইকেল আহি মোক কৰাব নোৱাৰে হানি সিঙে আমাক দিনতে খবৰ দি দিলে তহঁতি যে আমাৰ ঘৰত চুৰ কৰা প্লেন বনাইছ বুলি খালি বজেন্দা মই আংকুলৰ পৰা বৰ ধুলাই খালো ধুনিয়াম কাইদেউ এতিয়াও সঁচা কথা গমেই নাপায় নেকি মই দিনৰ দিনটো কৈ আছো আংকুল প্লিজ প্লিজ লিসেন টু মি মোৰ কথা শুনিবলৈ নিবিচাৰে বাৰু হ'ব দিয়া মই কৈ দিম হা ओके मेरे भाई और बहनों ऐसे आंखें फाड़ फाड़ कर देखते ही रहोगे मेहमानों का स्वागत करो